নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ সকলোৱে ভালে চাগে আৰু মোৰো ভাল। কৃষ্ণ শইকীয়া ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একদম ৰূপাইৰ পৰা। আৰু বিশেষকৈ কালি বহুত ৰাতি হৈ গ'ল, সেয়েহে মোৰ ইউটিউবৰ চিনাকি জোন বা ঘৰত আহিলোঁ, জোন গগৈ ব্লগ। এইখনে হৈছে ঘৰখন আৰু ঘৰখনৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম, আপোনালোকে চাই গৈ থাকিব। আৰু ইয়াতে আহিলোঁ আৰু ভিনদেউ আছে আৰু বা বৰ্তমান ঘৰত নাই, তেখেত মানে কিছু কামৰ বাবে ৰিয়াকলৈ গৈছে, তো তেখেতক লগত নাপালোঁ। যিহেতুকে ইয়াতে থাকিলোঁ আৰু ইয়াতে মানে খাই বৈ পূৰা খুব ভাল লাগিলে। আৰু এয়া মানে ঘৰখনৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। আমি ইয়াতে থাকিলোঁ মানে ধুনীয়াকৈ শুলোঁ। আৰু ইয়াতে আছে জোনমণি বাৰ ৰুমত আৰু থাকিলেগৈ আমাৰ ৰহিন্দা নাস্তা কৰিছে। এয়া আমাৰ জোনমণি বাৰ ভিনদেউ হয় দেই, নমস্কাৰ। বনাই খালোঁ আৰু ইয়াতে সকলোৱে দেখিবলৈ পাইছে। এয়া ৰাতিপুৱা নাস্তা, আৰু ৰাতিপুৱা উঠি মেলি সকলোৱে আমি লাগি যুঁজি ৰাতিপুৱা নাস্তাটো বনালোঁ, ৰুটি। আৰু ইয়াত দেখিবলৈ পাইছে এতিয়া বিতৰণ কৰি আছে আৰু ইয়াত আমি সকলোৱে খাবলৈ বহিছোঁ। আজি ইয়াত থাকি আৰু কেনেকুৱা লাগিলে অলপ কৈ দিয়ক। এয়া বনালোঁ মেলিলোঁ, চব নিজে কৰিলোঁ, এতিয়া আৰামত খাইছোঁ। খুব ভাল লাগিছে এনেকুৱা এটা পৰিৱেশত হঠাৎ আহি এনেকুৱা মুখামুখি হৈছোঁহি বা চিনা পৰিচয় হ'লোঁ। খুব এটা ভাল লাগিছে, একেবাৰে যেন নিজে কৰি মেলি খাইছোঁ। গতিকে খুব ভাল লাগিলে। মই পুনৰবাৰ কৈছোঁ, এনেকুৱা এটা পৰিয়াল সহজতে আজিৰ দিনত পাবলৈ দিগদাৰ, বিৰল বুলিয়ে ক'ব লাগিব। খুবেই ভাল লাগিছে। বাই 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 বাই। এইফালে দেখিবলৈ পাইছে ৰংচেঙো স্কুললৈ ওলাইছে। এয়া ভিনদেউ থ'বলৈ ওলাইছে আৰু ভিনদেউ এতিয়া স্কুললৈ যাব ওলাইছে ভাগিনটোক থ'বলৈ কাৰণে। এয়া দেখিবলৈ পাইছে তাতে গুচি গ'ল। ফাইনেলি জোন বা ঘৰৰ পৰা যাবলৈ লৈছোঁ। ভিনদেউ কেইজন আমাক বিদায় দিবলৈ ৰৈ আছে। আৰু এইফালে আমাৰ দাদা হয়, আমাৰ ভিনদেউৰ দাদা হয়। আৰু এয়া ভিনদেউ আৰু এইখনে ঘৰখন। ৰহিন্দা মানে বাইক ষ্টাৰ্ট কৰিছে আৰু গৈ থাকোঁ, একেবাৰে লগ পাই আছোঁ, তো চাই গৈ থাকোঁ। বন্ধু বান্ধৱীসকল, বৰ্তমান এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদিহে চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।